আজি মানে অমৃত ভাৰত এক্সপ্ৰেছ ডিপু পাব্লিকৰ কাৰণে ভাল আমাৰ মাজত আছে MLA EM আছে তাৰপিছত লামডিং আৰু ডিমাপুৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ চন্দ্ৰপুৰ AFC train start weekly every Friday from Dibrugarh to Gumti Nagar, Lucknow. This is a low cost, very low cost, and very much scientific and very hygienic. Train. Yet our students, tourists, common people are ডিব্ৰুগড়ৰ পৰা যদি গুৱাহাটী যাব বিচাৰে আৰু আমাৰ ডিমাপুৰ ষ্টপেজ আছে, ডিফু আছে, লামডিং আছে, তাৰপিছত চাপৰমুখ আছে। এনেকুৱা আমাৰ বহুতখিনি চাকৰি কৰা মানুহ ঢেৰ আছে, বিজনেছ কৰা মানুহ ঢেৰ আছে আৰু মেক্সিমাম বিজনেছমেন আমাৰ সজাই লামডিং আৰু ডিফু যিখিনি বিজনেছমেন আছে সদায় মানে ডিমাপুৰৰ পৰাই কিবা বিজনেছত আমাৰ সুবিধা আৰু টাইমিংটো ইমান ভাল ইয়াত 6 বাজি আহিব এভৰি উইক সকলো ৰেলৱে ডিপাৰ্টমেণ্ট আমাৰ ৰেলৱে মিনিষ্টাৰ আব্দুলজী আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীজী তাৰপিছত আমাৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ আসাম আৰু আমাৰ ডক্টৰ বলিৰাম গোহাঁইজীকো মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্যার অমৃত ভারত স্টেশনটো আমাৰ ইয়াত অলৰেডি 3 বছৰমান হৈ গ'ল কলেজৰ ষ্টেজত আছে এইটো মানে চেন্ট্ৰেল গভৰ্ণমেণ্ট ফালৰ পৰা অলৰেডি পইচাটো চেংচন হৈছে, কিন্তু ইয়াত মানে আমাৰ হাইকোৰ্টত থকা কাৰণে পইচা চেংচন হ'ব আৰু পইচাটো ঘূৰি যায় বুজিছে। এতিয়া মানে ফেব্ৰুৱাৰী 12 তাৰিখ মানে আৰু হিয়াৰিং হ'ব। এইটো অমৃত ষ্টেচনটো বহুত দৰকাৰ, কাৰণ এইটো হৈছে মডাৰ্ণ টেকন'লজি ইয়াতে বহুত সুবিধা আছে। এইটো আমি সকলো কাৰ্বি আংলং অট'নমাছ কাউন্সিল, কাৰ্বি আংলং এডমিনিষ্ট্ৰেশ্যন আৰু পাব্লিক অফ দ্য কাৰ্বি আংলং সকলো আমি ইয়াতে সহায় কৰিব লাগে। উই হেভ টু কোঅপাৰেট ফৰ দিছ অমৃত ভাৰত ষ্টেচন। আমাৰ লিষ্টত আছে, টেণ্ডাৰো কল কৰা আছে, পইচা দুবাৰ ট্ৰেইনত ঘূৰি গৈছে। তেতিয়ালৈকে আমাৰ ডিফুত ইমান ধুনীয়া অমৃত ভাৰত এক্সপ্ৰেছ এইটো ডিব্ৰুগড়ৰ পৰা গৌমতী নগৰ দিছে। তাৰমানে আমাৰ যিবিলাক একচুৱেলি অযোধ্যাই প্ৰয়াগৰাজ পূৰ্ণ কৰিব বিচাৰে তেখেতসকলৰ কাৰণে আৰু সুবিধা হৈছে। নহ'লে আগতে এই ট্ৰেইনটো আমি লক্ষ্ণৌ নামিব লাগে, তাৰপিছত আকৌ 3 ঘণ্টাৰ ৰাস্তা আকৌ বেক আহিব লাগে অযোধ্যা অৰ্থাৎ প্ৰয়াগৰাজ, যোনটো আমি ইমান দিনে শুনি আছিলোঁ। সেইকাৰণে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্থাৎ মোদীজী যিটো ব্যৱস্থা কৰিছে, আমি এইটো আজিৰ এই প্ৰগ্ৰামৰ দ্বাৰা আমি ধন্যবাদ জনাইছোঁ আমাৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ প্ৰধানমন্ত্ৰী। তাৰে লগতে আমি পাব্লিকৰ কাৰণে কিছুমান এটা বিচাৰিছোঁ, এইটো যাতে আমাৰ অথৰিটিবিলাকে শুনি পেলাই ৰাতিপুৱা যাতে লাগিলে সুকুবি ট্ৰেইনটো ৰেগুলাৰ যদি কৰি দিয়ে আমাৰ পাব্লিকৰ অলপ সহায় হ'ব গুৱাহাটী যোৱাটো। দুখীয়া মানুহ আগতে ক'ভিডৰ আগত 3টা আছিলে, মই অলপ আগত মোৰ স্পীচতো সৰু স্পীচত কৈছোঁ, এতিয়াও কৈ আছোঁ মিডিয়াৰ থ্ৰু দি, গুৱাহাটী যোৱা ৰাতিপুৱা 6টাৰ পৰা 9টাৰ ভিতৰত 2-3টা ট্ৰেইন দিব লাগে ৰেগুলাৰ। তেতিয়া আমাৰ দুখীয়া ৰাইজবিলাক 100 টকাত গুৱাহাটী গৈ পাব। এইটো ট্ৰেইনটো টাইমটো প্ৰায় 9টা মানত আহি পাব আমাৰ ডিপুত। এতিয়ালৈকে চিডিউলটো ঠিক হোৱা নাই। গুৱাহাটীৰ পৰা ডিব্ৰুগড়ৰ পৰা যোনটো টাইমত এৰিব তাৰপিছত আমি 6 ঘণ্টা 7 ঘণ্টা ইয়াতে ধৰিব লাগিব। আজিৰ কাৰণে স্পেচিয়েল টাইম এইটো দিয়া হৈছে, ডেইলি এনেকৈ ৰাতি নহয়। আজি এইটো প্ৰগ্ৰামৰ কাৰণে এনেকুৱা টাইমিংটো মিলোৱা হৈছে, কিন্তু বেলেগ দিনে চিডিউলটো কালি পৰহিহে ওলাব। আজিলৈকে